জিলা পৰ্যায়ৰ তাতে আমি ইতিমধ্যে কিছুমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু লগতে আমি ইতিমধ্যে দিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ লগত আমি এখন আমি সজাগতামূলক সভাও পাতিছোঁ আৰু তাতে আমি সকলোৱে এক মতে আমি সিদ্ধান্ত লৈছোঁ যে আমি কোকৰাঝাৰ জিলাৰ পৰাই আমি আৰম্ভ কৰিম। কোকৰাঝাৰ জিলাত আমি হৰ্ণমুক্ত জিলা, য'ত আমাৰ পথবিলাক আমাৰ আদৰ্শ হ'ব, য'ত হেলমেট, ড্ৰিংক এণ্ড ড্ৰাইভ, ৰেছ ড্ৰাইভিং, ছিট বেল্ট আমি সকলোৱে পৰিধান কৰিম আৰু নিয়মমতে আমাৰ যি পঞ্চসূত্ৰ আছে, এই পঞ্চসূত্ৰ আমি পালন কৰিম আৰু আমাৰ এটাই উদ্দেশ্য যে আমি কোকৰাঝাৰ জিলা আমি অনাগত দিনত আমি আদৰ্শ হিচাপে আমি হৰ্ণমুক্ত জিলা হিচাপে আমি গঢ়ি তুলিব লাগিব। সেইটোৱে আজি আমাৰ সকলোৰে সিদ্ধান্ত আৰু আশা কৰোঁ আমি এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা পাম। জিলা পৰ্যায়ৰ তাতে আমি ইতিমধ্যে কিছুমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু লগতে আমি ইতিমধ্যে দিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ লগত আমি এখন আমি সজাগতামূলক সভাও পাতিছোঁ আৰু তাতে আমি সকলোৱে এক মতে আমি সিদ্ধান্ত লৈছোঁ যে আমি কোকৰাঝাৰ জিলাৰ পৰাই আমি আৰম্ভ কৰিম। কোকৰাঝাৰ জিলাত আমি হৰ্ণমুক্ত জিলা, য'ত আমাৰ পথবিলাক আমাৰ আদৰ্শ হ'ব, য'ত হেলমেট, ড্ৰিংক এণ্ড ড্ৰাইভ, ৰেছ ড্ৰাইভিং, ছিট বেল্ট আমি সকলোৱে পৰিধান কৰিম আৰু নিয়মমতে আমাৰ যি পঞ্চসূত্ৰ আছে, এই পঞ্চসূত্ৰ আমি পালন কৰিম আৰু আমাৰ এটাই উদ্দেশ্য যে আমি কোকৰাঝাৰ জিলা আমি অনাগত দিনত আমি আদৰ্শ হিচাপে আমি হৰ্ণমুক্ত জিলা হিচাপে আমি গঢ়ি তুলিব লাগিব। সেইটোৱে আজি আমাৰ সকলোৰে সিদ্ধান্ত আৰু আশা কৰোঁ আমি এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা পাম।